हेलो गाइस की खबर आज अनता भिडिओ आपलोक स्वागतम जनाइছো আৰু আজি ভিডিওটো মই হেকলৈকে চাই যাব বুলি আশা ৰাখিলো আজিনো মানে আমাৰ মাহঁতে ধান দাবলৈ গৈছে হেয়া আপোনালোকক দেখুৱাম বুলি আহিছে আমাৰ মানে ধানৰ খেতি তাৰপিছত হেয়া বাবু কি লাগিছে মুতিব লাগিছে যোৱা হেয়া আমাৰ বাবু দৌৰিছে দেখিছেনে আৰু বহুত উৎপতীয়া হৈছে আজিকালি আৰু মই অকমান ৰ'দত আমাৰ বাৰ্বিক লৈ বহি আছো এয়া এইজনী বাৰ্বি শুই আছে আমাৰ বাৰ্বি মাজে মাজে উঠিছে মাজে মাজে শুইছে এবাৰ চাই দিয়ক এয়া ৰ'ব বাবু আহিছে বাবুৱে কিবা ক'বহি বোলে সোনকালে আহা হাই কৈ দিয়া হাই ভণ্টিৰ কথা কৈ দিয়া ভণ্টি শুই আছে ভণ্টি তুমি কি বুলি মাতা বাৰ্বি সুধাচোন হেৰি তোমালোকে আমাৰ বাৰ্বিক ভাল পাইছানে বাৰ্বিক মৰম কৰিবা দেই কৈ দিয়া পিছত লগ পাই আছো চাই গৈ থাকিবা আজি সম্পূৰ্ণ ভিডিঅ' এইয়া আমাৰ বাৰ্বি শুই আছে ধুনীয়াকৈ কোচত লৈ থাকিলে শুই থাকে মাডাম বিচনাত শুৱাই দিয়া মাত্ৰকে উঠি আহে বাৰ্বি টুক টুক নাই এতিয়া হাৰ চাৰ নাপায় অকণমান দেৰি শুব ৰাতি আমনি কৰি থাকে মাকক শুবলৈ নিদিয়ে দিনটো শুই থাকে আমাৰ বাৰ্বি দিনটো টোপনি বিচনাত শুলে খালি হাৰ পাই যায় আৰু ৰাতি অকণমান হেৰি মাকহঁতক শুবলৈ নিদিয়ে এটা নিশা শুৱে এটা নিশা নুশুৱে দিনটো শুই থাকিলেনো ক'ত বাৰু ৰাতি টোপনি ধৰিব এয়া হেৰা দিনত এইয়া টোপনি ৰ'দত লৈ আছোঁ আমাৰ এতিয়া খাবৰ কাৰণে বনাই আছে ফুলকবি মাছৰ আঞ্জা এইফালে পিঁয়াজ আৰু আদি ইয়াতে ফুলকবি দি দিছে এই বৰ ধোঁৱা ওলাইছোঁ মই হেৰিত বনাইছোঁ যে জুইত বনাইছে আৰু এইফালে বিলাহী মাছখিনি কি কৰিলা ফ্ৰাই কৰিলা নি দেখুৱাই দিয়া এইফালে মাছখিনি ৰ'ব মাছখিনি আপোনালোকক দেখুৱাই দিছোঁ এইখিনি এয়া শ'ল মাছ আছিলে হয় নাই শ'ল মাছ এইফালে বিলাহী এইফালে ফুলকবি ভাজি আছে তাৰপিছতে এইফালে ধনিয়া জলকীয়া চব গোটাই থৈছে আজি মানে দুপৰীয়া সাজটো আৰু পূৰা টেষ্টি হ'ব হালধি পূৰা টেষ্টি হ'ব চব অকণমান দেখুৱাব কেনেকৈ বনাইছে অলপ দেৰি ফ্ৰাই কৰি লৈছে ইয়াত নিমখ হালধি মানে তেলতে দি দিলে ৰ'বা নিমখ হালধি মানে ইয়াতে দি ইয়াত ফ্ৰাই কৰি আছে তাৰপৰা ইয়াত কি দিবা বিলাহী ইয়াৰ পিছত পানী দিব তাৰপিছত দেখুৱাই থাকি মুঠতে চাই গৈ এইয়া আমাৰ মাছৰ চব্জি ৰেডি পানী দিছিলে যিহেতু শুকুৱাই পেলালে পানী মানে অকণমান নিদিলে ফুলকবিটো নিসিজিব যে তাৰপৰা বিলাহী দিয়াটো মই আপোনালোকক দেখুওৱা নহ'লে এইয়া দেখিছেনে বাৰু কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত ইয়াত আছে এয়া শ'ল মাছ তাৰপিছতে ধনিয়া চনিয়া দি দিছে ধুনীয়াকৈ ফুলকবি বিলাহী বছ ইমানেই আৰু বনাই খাব পাৰিলে আপোনালোকে ধুনীয়াকৈ খাব পাৰিব মই দেখুওৱা আগতে আৰু এইটো মই বনোৱা নাছিলোঁ হাজবেণ্ড আহিছে যিহেতু হাজবেণ্ডে বনাইছিলে এয়া মাছ মানে লোকেল মাছ আছিলে সেইকাৰণে লোকেল মাছৰ লগত বোলে ফুলকবি দি বনাওঁ খায়ো টেষ্টি লাগে ময়ো বনাওঁ কিন্তু মই ইমান এটা ভাল বনাব নাজানো সেইকাৰণে হাজবেণ্ডকে বনাবলৈ ক'লোঁ সেইকাৰণে বনালে আৰু মই এয়া পাপাৰ কাৰণে পঠালৈও লৈ যাব লাগিব ভাত আৰু চব্জি লৈ গৈছে চ' আমি এতিয়া ভাতটো খাই লওঁগৈ তাৰপৰা আমি পথাৰলৈ যাম হাই আমি এতিয়া আহিছোঁ পথাৰলৈ আৰু পথাৰ মানে আমাৰ ৰাস্তা ইটো পাৰে আছে মাহঁত এতিয়া আমি যাওঁ ইটো পাৰলৈ পিছে পিছে হাজবেণ্ডো আহি আছে আমাৰ এই ওচৰৰ এইখিনি দাই হৈ গ'ল কমপ্লিট তাৰপিছতে খুৰাহঁতো এইফালে হৈ গ'ল এতিয়া আমাৰ ইপাৰে দাই আছে ইপাৰখিনি দালে আৰু আমাৰ শেষ হ'ব এতিয়া যাওঁ ৰাস্তা ইটো পাৰে গৈ মাহঁতক চাহ দি থৈ আহোঁ তাৰ পাপাৰ কাৰণেতো ভাত লৈয়ে গৈছে তাৰপৰা মাৰ কাৰণে ৰুটি লৈ গৈছে মই অকল চাহ আৰু বিস্কুট লৈ আহিছোঁ সেয়া দি থৈ আহোঁগৈ মাহঁতক আৰু ব'লকচোন আমাৰ ইপাৰৰ পথাৰখন দেখুৱাওঁ ইপাৰৰ পথাৰখনটো আপোনালোকক দেখুৱালোৱেই এইবোৰ হ'ল আমাৰ ৰাস্তা এইটো মানে পাৰ হৈ পথাৰবোৰ এইবিলাক কিন্তু আমাৰ সেইফালে আছেগৈ গৈ আছোঁ দেখুৱাম বাৰু
আমাৰ পথাৰখিনি এতিয়া ওচৰ এইবোৰ চবেই ডালে, অকল আমাৰখিনিহে আছে। আমাৰ যিহেতু নবৌহে কেঁচুৱা হ'ল যিহেতু, সেইকাৰণে আমাৰ অকণমান দেৰি হ'ল আৰু ৰোৱাটো। চৰি, ৰোৱা কৈছোঁ মই, কালিও শব্দটো ভুল হৈছে। এই মানে দুৱাৰ কাৰণে আমাৰ দেৰি হ'ল। এতিয়া বলক দেখুৱামগৈ পাপাই মায়ে ক'ত দাই আছে। সেইয়া মাহঁতক দেখিছেনে বাৰু? অকণমানকৈ ওলাইছে। ৰাস্তাৰ পৰা বহুতকণ আহিব লাগে নাই, সেইকাৰণে এতিয়া আহি আছোঁ আলিয়াই আৰু। সেইকেইটা দেখিছে নাই? এইফালে ৰাস্তাৰ পৰা ইমান দুখৰ বাট আহি এইয়া মাহঁতে ইয়াত দাই আছে। এইজনী মামা ধান দাই আছে পথাৰত। এইফালে পাপা হাঁহ আগতে আকৌ পুৰা ৰ'দত চুট বাঢ়ি হৈ গৈছে। এইফালে মা, এইয়া আমাৰ ধান এয়া দাবলেই আছে। ইফালে এটা মূৰলৈকে আছে, তাৰপিছতে এইফালেও সেয়া মূৰলৈকে আছে, দেখিছে? সেইফালেও আছে। এয়া দালেহে শেষ হ'বগৈ আৰু। এইফালে ইয়াৰ মায়ে দালে, মাহঁতে এইকণ অকণমান আছে, সেইকণ অকণমান আছেগৈ। এয়া দাই শেষ হ'লে আমাৰ খেতি উঠিব। এনেই ওচৰৰ চবৰে দাই হৈ গ'ল। অকণমান ধান দাই দিছোঁ, মাহঁতক সহায় কৰি দিছোঁ। আৰু ধান দাব নাজানো বুলি নাভাবিব দেই, জানো, দাইছোঁ। খালি মুঠিটো বান্ধিব খালি ভালকৈ নাজানো, সেইটো মায়ে অকণমান শিকাই দিব আৰু বান্ধিবলৈ। পথাৰলৈ আহি আপোনালোকে কোনে কোনে পেপা বনাই পিনি বজাই কওক। আমাৰ পাপায়ে বজাই আছে, মই মানে বনাব নাজানো, পাপাই বনাই লৈ ইয়াত বজাই আছে। কেনেকৈ বনালি ভালকৈ কোৱা যে বজাই পিনে কৈ দিছে আপোনালোকক। কেনেকৈ বনাই? এতিয়া কাটিলোঁ, এনেকৈ কাটিলোঁ, কাটি এইটো গুচালোঁ, এনেকৈ কাটিলোঁ। যোনে যোনে নাজানে শিকি লওক পথাৰৰ মাজত বজাবলৈ। মোৰতো গাঁঠিটো থাকিব লাগিব ইয়াত। এই গাঁঠিটো আছে নহয়, এইটো গাঁঠিটো দি এইটো হাতে এনেকৈ দিব লাগিব, মোহাৰি দিব লাগিব। তাৰপৰা এইটো লৈ মূৰটো আঙুলিটো লৈ এনেকৈ দিব লাগিব, সেইটো ভাঙি ল'ব লাগিব মানে, এনেকৈ ফুৰাব লাগিব। তাৰপৰা ইয়াৰ কিবা এডাল লৈ, কুটা এডাল লৈ খুচিব লাগিব, এনেকৈ চফা কৰি ল'ব লাগিব ভিতৰত। তাৰপৰা লৈ দেখিছে কেনেকৈ বনালে? আপোনালোকে যোন পথাৰলৈ যায় পেপাটো বনাই লৈ বজাবলৈ চেষ্টা কৰিব। পথাৰলৈ আহি আপোনালোকে কোনে কোনে পেপা বনাই পিনি বজাই কওক। আমাৰ পাপায়ে বজাই আছে, মই মানে বনাব নাজানো, পাপাই বনাই লৈ ইয়াত বজাই আছে। কেনেকৈ বনালি ভালকৈ কোৱা যে বজাই পিনে কৈ দিছে আপোনালোকক। কেনেকৈ বনাই? এতিয়া কাটিলোঁ, এনেকৈ কাটিলোঁ, কাটি এইটো গুচালোঁ, এনেকৈ কাটিলোঁ। যোনে যোনে নাজানে শিকি লওক পথাৰৰ মাজত বজাবলৈ। মোৰতো গাঁঠিটো থাকিব লাগিব ইয়াত। এই গাঁঠিটো আছে নহয়, এইটো গাঁঠিটো দি এইটো হাতে এনেকৈ দিব লাগিব, মোহাৰি দিব লাগিব। তাৰপৰা এইটো লৈ মূৰটো আঙুলিটো লৈ এনেকৈ দিব লাগিব, সেইটো ভাঙি ল'ব লাগিব মানে, এনেকৈ ফুৰাব লাগিব। তাৰপৰা ইয়াৰ কিবা এডাল লৈ, কুটা এডাল লৈ খুচিব লাগিব, এনেকৈ চফা কৰি ল'ব লাগিব ভিতৰত। তাৰপৰা লৈ দেখিছে কেনেকৈ বনালে? আপোনালোকে যোন পথাৰলৈ যায় পেপাটো বনাই লৈ বজাবলৈ চেষ্টা কৰিব। মই ভাবিছিলোঁ আমাৰ এইখিনি চবেই দাই হৈ গ'ল বুলি, সেইফালে দাই আছে দেখিছেনে? আমাৰ ডাঙৰ খুৰাহঁতৰ এইয়া আমাৰ পাপায়ে দাই আছে ধান। মানুহ থোৱা নি মা বহিয়ে আছে, ভাগৰ লাগিলে কাৰণ বহুত সোনকালে আহিলে নহয়। এইফালে আমাৰ এজনা পেপা বজাই আছে, পেপা বনাই আছে। মায়ে ভাত নোখোৱাকৈ আহিলে, ৰুটি খাই আহিলে, ৰুটি লৈ আছে, ইয়াতে খাব। এইফালে পাপাই দাই আছে, আমি এতিয়া ঘৰলৈ যাওঁ। হেল্ল', অথনি ভিডিঅ' কৰা নহ'লে আৰু পথাৰৰ পৰা আহি, এতিয়া ৰাতিয়ে হৈ গ'ল। তাৰপিছতে এতিয়া মই বাবু বিচনাতে বহি আছোঁ, মই মোবাইল চালোঁ অকণমান। তাৰপৰা এতিয়া বাবুৱে মোবাইল চাই আছে। এয়া বাবু কি কৰিছা? গেম খেলিছোঁ। কি গেম? বাবুৱে পুৰা গেমত ব্যস্ত হৈ গৈছে। আমাৰ গেম খেলিব লাগে নে পঢ়িব লাগে? হয় নি? কিতাপহে পঢ়িব লাগিছিলে। আজিকালি ল'ৰা ছোৱালীবোৰ যে অকল মোবাইলটো পালে বেলেগ একো নালাগে আৰু দেই। অকণমান পঢ়িব লাগিছিলে নহয়, নপঢ়া নি? নাই পঢ়া? অঁ।
এয়া আমি আজি ৰাতি খাবৰ কাৰণে ইয়াৰ ৰুটি মুঠি আছে, তাৰপৰা ভাত বনালে আৰু মাংস আছে ইয়াৰ লগত। মাংসখিনি ৰেডি হৈ গ'ল, দেখুৱাকৈ বলক। এয়া আমাৰ মাংস কমপ্লিট বনাই হৈ গ'ল, এতিয়া ইয়াৰ লগত খোৱাহে কথা। এয়া আমাৰ খাদ্য ৰেডি। এয়া হ'ল মাংস, ইয়াত ফুলকবি গাজৰ বিলাহী দি বনাইছে। সেইফালে ৰুটি লৈছোঁ, এইফালে ভাত, এইফালে টেঙা। এতিয়া আমি খাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই আজৰি হৈ আহিলোঁ, আহি জাষ্ট এই বহিছোঁহি। তাৰপৰা আজি মাংসটো দেখুৱাইছিলোঁ আপোনালোকক, কিন্তু ৰেচিপিটো দিয়া নহ'লে, দাদাই বনাইছিলে। কেতিয়াবা পাৰিলে ৰেচিপি দেখুৱাম। তাত মানে গাজৰ ফুলকবি বিলাহী চিলাহী দি এনেকৈ মাংস বনাইছিলে, ৰুটিৰ লগত খালোঁ আৰু লগতে ভাতো খালোঁ। আপোনালোকক দেখুৱাইছোৱে, দেখিবলৈ কেনেকুৱা লাগিলে সেইটো জনাব। আৰু লগতে আজি দিনটো ভিডিঅ'টো কেনেকুৱা পালে সেয়াও কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিব। এতিয়ালৈ বাই বাই।